নহয় ৰিয়েলৰ স্পাইডাৰমেন স্পাইডাৰমেনৰ অদ্ভুত কলাত স্তম্ভিত হ'ব আপুনি মহৰিচুক অঞ্চলটোৰ গছ বগোৱাৰ ক্ষেত্ৰত বা তামোল গছ নাৰিকল গছ বিভিন্ন গছ বগাই এই অঞ্চলটোৰ আকৰ্ষণৰ বিন্দু হৈ পৰিছে এতিয়া মনোজ দলে এনে কাৰ্য বাৰু সম্ভৱনে খটখটি বগাই অট্টালিকাত উঠা দি যুৱকজন বগাইছে গছত এজোপাৰ পিছত আনজোপা তামোলত জখলাত উঠা দি উঠিছে এই স্পাইডাৰমেন কেৱল তামোলেই নহয় দৌৰি উঠা দি হেলাৰঙি উঠিছে নাৰিকল গছতো কেইছেকেণ্ড মানতে বগাই পাইছেগৈ নাৰিকলৰ আগ এওঁ কোনো প্ৰশিক্ষিত ষ্টাণ্টমেন নহয় আপোনাক স্তব্ধ কৰা এই যুৱক অসম মুলুকৰে মাজুলীৰ মনোজ দলেৰ অবিশ্বাস্য কলা গছ দেখিলে ৰৈ থাকিব নোৱাৰে মনোজে ওখ ওখ গছত আমি বগাবলৈ বহুত যত্ন কৰোঁ এইফালে মানুহ নামাতিলেও যাব যেন লাগে আমাৰ এইবোৰ নিয়মেই আমি তাকিব নোৱাৰোঁ তাকে বহুত ডাঙৰহে হওক যিমানেই হওক এইবিলাক চব বগাই আমি কোনো মানে ছুটি কৰিব নোৱাৰি মন নাযায় সেয়ে মনোজ পৰিচিত স্পাইডাৰমেন হিচাপে অসমেই নহয় অৰুণাচলতো মনোজ জনপ্ৰিয় স্পাইডাৰমেন হিচাপে অৰুণাচল এই টাৱাং তাত এই পৰীক্ষণো দিছিলে আৰু তাত দৰমহা শুকাই আছিলে ইয়াত যদি বহুত ওখ গছ নহওক ইমলু গছ ডাঙৰ গছ ডাঙৰ তামোল গছ নাৰিকল গছ মাজুলীৰ মহৰিচুক গাঁৱৰ যুৱকজনে অৰুণাচলত দিয়ে প্ৰশিক্ষণো অৰুণাচলতে আমাক স্পাইডাৰমেন বুলিহে মাতে ইমান এই মানুহকেইটা যিটো আমাক ৰেচপেক্টেবলত মানে এইবিলাক কামত বাকী অন্য কামত একো আমাৰ হেৰি নাই এইখনৰ বিভাগত সকলোৱে মোক তেনেকৈ ভাবে গছেই নহয় হাইলাক স্পাইডাৰমেনৰ দৰে ঘৰৰ খুঁটাটো বগাব পাৰে মনোজে আৰু মনোজৰ এই অদ্ভুত কলা দেখি বহুজনে অভিহিত কৰিছে বহু নামেৰে কৰবাত মনোজৰ পৰিচয় কেৰকেটুৱা আন কৰবাত আকৌ মাংকিমেন স্পাইডাৰমেন বুলি ক'ব পাৰে একচুৱেলি ইমান ডাঙৰ গছ বগাইখিনি এনেকৈ মানে তামোল চামোল নহয় এনেকৈ গিৰাই লয় গছ বুলি মানে ইয়াক কেৰকেটুৱা বুলি গোটেই নামনি ৰাইজে গম পায় আৰু এই অবিশ্বাস্য প্ৰতিভাৰে বিশ্ব অভিলেখ গঢ়াৰো সপোন দেখিছে মনোজে মনোজৰ আশা তেওঁৰ এই গছ বগাই আচলতে গ্ৰীনিছ বুকত যাতে ৰেকৰ্ড কৰিব পাৰে খুব কম সময়ৰ ভিতৰতে বহু ওখ গছ নিমিষতে বগাই অনায়াসে বগাই এই অঞ্চলটোত তেওঁ আকৰ্ষণৰ বিন্দু হৈ পৰিছে হয়তো প্ৰচাৰৰ অভাৱত গাঁৱতে সীমাবদ্ধ হৈ আছে মনোজৰ প্ৰতিভা এনে অদ্ভুত কলাৰে মনোজ বগাই যাওক সফলতাৰ এভাৰেষ্টলৈ মাজুলীৰ পৰা মিটু খাটনিয়াৰ DY365